দৰঙৰ অকলিবাৰী বাহজানী আৰু বৰহমপুৰ অঞ্চলত আফ্ৰিকান সোৱাইন ফিভাৰ ধৰা পৰাৰ পিছত আতংকৰ সৃষ্টি হৈছিল গাহৰি পালকসকলৰ মাজত। এই তিনিটাকৈ অঞ্চল ইনফেক্টেড জন হিচাপে চিহ্নিত কৰি গাহৰি পালনৰ ক্ষেত্ৰত 90 দিনৰ বাবে প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছিল। এই নিষেধাজ্ঞা আৰোপ কৰা অঞ্চলত বিভাগীয় মন্ত্ৰী অতুল বৰা উপস্থিত হৈ পৰিৱেশ পৰ্যবেক্ষণ কৰে আৰু গাহৰি পালকসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে গাহৰি পালকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিধন কৰা গাহৰিৰ উচিত ক্ষতিপূৰণ দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই গাহৰি দেশত ধৰা পৰিছিল সোৱাইন ফিভাৰ আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে মন্ত্ৰীগৰাকী উপস্থিত বিভাগীয় মন্ত্ৰীগৰাকী আৰু যি পৰ্যবেক্ষণ কৰিছে সমগ্ৰ পৰিৱেশ। যিহেতু কিছুদিন পূৰ্বে এই বিষয়ে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে প্ৰায় এই অঞ্চলটোৰ প্ৰায় শতাধিক গাহৰিৰ মৃত্যু হৈছিল আৰু তাৰপিছতেই এই যি অঞ্চলটোত বিভাগে সকলো গাহৰি নিধন কৰি দিছিল আৰু এতিয়া বিভাগীয় মন্ত্ৰীগৰাকী উপস্থিত হৈছে পৰ্যবেক্ষণ কৰি সমগ্ৰ পৰিৱেশ। আমি কথা পাতিম মন্ত্ৰীগৰাকীৰ সৈতে কথা আলোচনা কৰিম। যিহেতু বিভাগৰ ফালৰ পৰা সমগ্ৰ গাহৰি নিধন কৰি দিয়া হৈছিলে, এতিয়া আজি আপোনাৰ কি পৰ্যবেক্ষণ কৰি কি দেখিলে? কিছুমান গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰত নিজেই মৃত্যুমুখত পৰিছে আৰু যেতিয়া আমাৰ বিভাগে গম পালে খবৰ দিয়া হ'ল, ততাতৈয়াকৈ বাকীখিনি কালিং কৰাৰ ব্যৱস্থা কৰিলে। প্ৰট'কল মতে কালিং কৰিবই লাগে। তো ইয়াত বহুত ফাৰ্মাৰ্চেই ক্ষতিগ্ৰস্ত হৈছে, কিন্তু ফাৰ্ম হিচাপে 5খন টকা বুলি ইয়াত আমাক প্ৰশাসনে আৰু পশু চিকিৎসা বিভাগে আমাক অৱগত কৰিছে। তো আফ্ৰিকান সোৱাইন ফিভাৰটো যোৱা বছৰে আৰম্ভ হৈছিল অসম আৰু অৰুণাচলত। এইটো ব্যাধি 1921ত আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল। 100 বছৰেই হ'ল, ভেকচিন ওলোৱা নাই, মৰ্টেলিটি ৰেটটো 90 পৰা 100%। তো এতিয়া আমি যিদৰে ক'ভিডৰ কাৰণে সাৱধানতা অৱলম্বন কৰিছোঁ, অনুৰূপ ধৰণে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। কাৰণ আজি আমি এই ফাৰ্মখনত আহিছোঁ, ইয়াত যদি ভাইৰাছটো লাগি যায় তেতিয়াহ'লে আমাৰ পৰাও লাগি যাব পাৰে, মানুহো কেৰিয়াৰ হ'ব পাৰে। গতিকে সকলো গাহৰি পালকক মই সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছোঁ বিনয়েৰে। কাৰণ যোৱাবাৰ যথেষ্ট গাহৰি মৃত্যুমুখত পৰিছে। চৰকাৰী তথ্যমতে যিখিনি আছেতো আছেই, কিন্তু বাহিৰৰ পৰা আমি যিখিনি খবৰ পাইছোঁ আমি পোৱা তথ্যতকৈ আৰু বেছি। এতিয়া গাহৰি মানে কেনেকুৱা কথাটো, ধৰক যোৱাবাৰ তেনেকৈ আগদিনাখনলৈকে 8,000 আছিল, কিন্তু যেতিয়া আমি ক্ষতিপূৰণ দিম বুলি কৈ দিলোঁ তাৰ পিছদিনাখনেই 16,000 মান হৈ গ'ল। গতিকে সঠিক তথ্যটো যদি আমাৰ পশু চিকিৎসা বিভাগ বা প্ৰশাসনৰ হাতত থাকে, ডেফিনেটলি চৰকাৰে এই বিষয়টো চিন্তা কৰিব পাৰে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও এই বিষয়টো সম্পৰ্কে অৱগত হৈছে আৰু মই চাই আহিছোঁ, ইয়াত চাবলৈ আহিছোঁ। মাননীয় বিধায়ক এই সমষ্টিৰ কালাইগাঁও সমষ্টিৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াও আছে, তেখেতৰ নিজৰ সমষ্টি, তেখেতে এই বিষয়টো সম্পৰ্কে আমাক কেইবাবাৰো অৱগত কৰিছে। গতিকে আমি আহিছোঁ, তীৰ্থৰ ফাৰ্মখনত আহিছোঁ আৰু কেইবাখনো ফাৰ্ম আছে, সকলোখন যাবলৈ হয়তো আমাৰ সময় নহ'ব। আকৌ আমি ভৱিষ্যতে নিশ্চয় আহিম। আমাৰ মূল কথা হৈছে যে আমি যে আহিছোঁ এইকাৰণেই আহিছোঁ যে আমি কিদৰে আমি সকাহ দিব পাৰোঁ আৰু এই সংক্ৰমণৰ পৰা এই সংক্ৰমণ আমি ৰোধ কৰিব পাৰোঁ। ধন্যবাদ জনাইছোঁ। আছিলে পশুপালন তথা যি কৃষি বিভাগৰ মন্ত্ৰী, আৰু তেওঁ ইতিমধ্যে অৱগত কৰিছে যিসকল ক্ষতিগ্ৰস্ত হৈছে, যিসকলৰ যি মৃত্যু হৈছে, যিসকল গাহৰি, এইসমূহৰ গাহৰিৰ যি মূল্য তেওঁলোকক দিয়া হ'ব। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী ক'ভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আৰু আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওঁ।